নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ৰেচিপি ভিডিঅ' লৈ অহা নাই। আমি উমৰাংচু গৈছিলোঁ। এই উমৰাংচুৰ গোটেই যাত্ৰাটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। খুব ধুনীয়া জেগা উমৰাংচু, তাকে আপোনালোকক আজি দেখুৱাম। চাওকচোন ভিডিঅ'টো। এয়া আমি হাফলঙৰ পৰা গৈ গৈ চন্তিলা পালোঁ। চন্তিলা পাৰ হৈ এটা ধুনীয়া মন্দিৰ আছে। মন্দিৰটোৰ পৰা অলপ গৈ আমি গুঞ্জুং ভিউ পইণ্টটো পামগৈ। এয়া আমি গুঞ্জুং ভিউ পইণ্টটো পালোহি। এই ভিউ পইণ্টটো নতুনকৈ বনাইছে। ইয়াৰ পৰা পাহাৰৰ সৌন্দৰ্য চাবলৈ খুব ভাল লগা হয়। আমি ইয়াতে বহুত সময় ৰ'লোঁ। আমি 3টা ফেমিলি লগ হৈ গৈছিলোঁ। গোটেইবিলাকে নামি তাতে ফটো উঠিলোঁ। খুব ভাল লাগিল সেইখিনি সময় আমাৰ। ডিমা হাছাওখন খুব ধুনীয়া জেগা হয়। ইয়াত যদি আৰু বিভিন্ন জেগা তেনেকৈ ভিউ পইণ্ট বনাই দিয়ে তেতিয়াহ'লে মানুহে ৰৈ ৰৈ তাৰ সৌন্দৰ্য চাবলৈ খুব ভাল পাব। বহুত ধুনীয়া জেগা, চাওকচোন কিমান ভাল লাগিছে। এতিয়া আমি দিহাংগী পালোহি। দিহাংগীতে অলপ সময় আমি ৰ'লোঁ। ৰৈ পেলাই ইয়াতে চাহ খালোঁ। ঘৰৰ পৰা বনাই নিয়া চাহ খালোঁ। আৰু এয়া দেখিছেনে, এয়া তিৰোতা মানুহবিলাকে ইয়াতে শাক পাচলি বিক্ৰী কৰি থাকে। খোলা দিনত বেছিকৈ থাকে। ফল মূলো থাকে ইয়াতে। মানুহে ইয়াৰ পৰাই গাড়ীৰ পৰা নামি পেলাই ইয়াৰ পৰাই কিনে। আজি বন্ধ, সেইকাৰণে মানুহ কম আছিল। ইয়াৰ পৰা আমি এতিয়া যাবলৈ ওলাইছোঁ। ইয়াৰ পৰা আমি চিধা উমৰাংচু যামগৈ। এয়া আমি উমৰাংচুৰ ৰাস্তা দি গৈ আছোঁ। ৰাস্তা সিমান এটা ভাল নহয়। এয়া যে দেখিছে, এনেকুৱাই ৰাস্তা গোটেইখিনি। হেৰিলৈকে দিহাংগীলৈকে ৰাস্তা ভাল আছিল, কিন্তু তাৰপৰা গোটেই ৰাস্তা বেয়াই। এনেকৈ আমি এতিয়া উমৰাংচু পাই যামগৈ। এয়া উমৰাংচু পাই আমি গ'ল্ড ফিল্ডলৈ গ'লোঁ। গ'ল্ড ফিল্ডত এণ্ট্ৰি ফিজ দিব লাগে। অকল মানুহৰ কম, আৰু যদি গাড়ী লৈ যোৱা হয় অলপ এক্সট্ৰা দিব লাগে। এয়া চাওকচোন গ'ল্ড ফিল্ডখন কিমান ডাঙৰ, ইমান ধুনীয়া লাগিছিল সেইখিনি সময়ত আমাৰ। খুব ভাল লাগিছিল। এইখন প্ৰাকৃতিকভাৱে হোৱা এখন গ'ল্ড ফিল্ড, এখন মানুহে বনোৱা নহয়। ইয়াতে ফেলকন ফেষ্টিভেলো হয়। খুব ভাল লাগিছিল সেইখিনি সময়ত। গ'ল্ড ফিল্ডলৈ যোৱা ৰাস্তাটো ইমান বেয়া নাছিল। আমি ভালকৈ গ'লোঁ আৰু তাতে আমি লাঞ্চ কৰিলোঁ। খুব ভাল লাগিছিল সেইখিনি সময় আমাৰ। চাওকচোন বহুত ধুনীয়া। ঘৰতে বনাই নিয়া লাঞ্চ কৰি অলপ ফটো উঠি আমি গ'ল্ড ফিল্ডৰ পৰা ওলাই আহিলোঁ। ইয়াত এতিয়া গধূলি হৈছিল। আমি ৰাতিটো থাকিবৰ কাৰণে উমৰাংচু ৰিজৰ্টত গৈ আছিলোঁ তেতিয়া। এইখন উমৰাংচু ৰিজৰ্ট। ইয়াতে আমি ৰাতিটো থাকিলোঁ। বেলেগ আমি ভাল তেনেকুৱা সুবিধাৰ থকা ঠাই নাপালোঁ, কিন্তু ইয়াতে সেউজীয়াৰ মাজত ৰিজৰ্টখন খুব ধুনীয়া জেগাত। ইয়াতে থাকি ভাল লাগিল। ইয়াত থকাৰ ব্যৱস্থা খুব ধুনীয়া হয়। চাওকচোন কিমান ধুনীয়া কেওফালৰ পৰিৱেশ। ইয়াৰ পিছদিনা হ'ল আমি তাতে খাই বৈ ওলালোঁ। আমি উমৰাংচু ডেমলৈ গৈ আছোঁ। নেপক' কলনীৰ ভিতৰেদি যাব লাগে। প্ৰথমতে ৰাস্তাখিনি ভাল হয়, কলনীৰ মাজৰ ৰাস্তাখিনি ভাল। গৈ আছোঁ আমি এয়া। গৈ গৈ আমি বহুত বেয়া ৰাস্তা পালোঁগৈ। এয়া চাওকচোন, ডাঙৰ ডাঙৰ গাঁত আৰু পানী জমা হয়। বহুত বেয়া ৰাস্তা আছিল। অলপ কষ্ট হ'ল আমাৰ।
সেই বেয়া ৰাস্তাখিনি পাৰ হৈ আহি আমি ইমান ধুনীয়া এটা পৰিৱেশ পালোঁ, ইমান ধুনীয়া বতাহ বলি আছিল আৰু ইমান ভাল লাগিছিল। চাওকচোন নীলা পানীখিনি, এইটো নীলা পানীৰ হ্ৰদ, ইয়াতে এয়াই উমৰাংচু ডেম হয়। ইমান ভাল লাগিছিল তাত গৈ পেলাই, নিৰিবিলি পৰিৱেশ, খুব ধুনীয়া হয়। এয়া চাওক পানীবিলাক নীলা হয়। আমি তাত বহুত সময় ৰৈ পেলাই চাই আছিলোঁ এইবিলাক। আৰু আপোনালোকে গ'লে সময় উলিয়াই যাব, গ'লে তাত থাকি বহুত ভাল লাগে। এইটো চুইচ গেট, ইয়াৰ পানী খুলি দিয়া হৈ আছিল। এইবিলাক পানী কপিলি নৈলৈকে গুচি যায়গৈ আৰু এই পানীবিলাকৰ পৰাই কাৰেণ্ট প্ৰডিউচ কৰা হয়। পানীৰ খুব ধাৰ আছিল ইয়াত। এয়া অন্য এটা ফালেদি আহি পেলাই আমি ৰিজাৰ্ভাৰটোৰ একদম ওচৰ পালোহি। ইয়াত পানীখিনি একেবাৰে ওচৰৰ পৰা দেখা যায়। খুব ধুনীয়া পৰিৱেশ, ভাল লাগে ইয়াতে। চাওকচোন কিমান ধুনীয়া জেগাখিনি। এইখিনি জেগাতে এখন জাহাজত হোটেল বনোৱা আছে আৰু তাতে থকাৰ ব্যৱস্থা আছে, কিন্তু আমি ভিতৰলৈ গৈ পেলাই চাব নোৱাৰিলোঁ, কিবা মেৰামতিৰ কাম চলি আছে, সেইকাৰণে আমি বাহিৰৰ পৰাই চালোঁ। আৰু ইয়াৰ পানীখিনি চাওকচোন কিমান ধুনীয়া। এইখিনি ঠাইতে আমি বহুত সময় কটালোঁ। বহুত ভাল লাগে জেগাখিনি, যিমান চাব আৰু সিমান চায়ে থাকিবলৈ মন যাব। যদি আপুনি ফটো চটো নুঠাকো অকল চায়ে থাকে, তেতিয়া আপোনাৰ বহুত সময় ইয়াতে থাকিব মন যাব। তাৰপৰা ওলাই আমি পানীমূৰলৈ গৈ আছিলোঁ। পানীমূৰ যাওঁতে এটা জলপ্ৰপাত পায়, সেইফালেদি আমি গ'লোঁ। জলপ্ৰপাতটো চাম বুলি গ'লোঁ, কিন্তু তাৰ ৰাস্তাটো বহুত বেয়া আছিল। গৈ আমি সেয়া জলপ্ৰপাতটো পালোঁ। চাওকচোন কিমান ধুনীয়া, খুব ভাল লাগিল এইখিনি জেগাটো। গধূলি হৈছিল আৰু সেই পানীৰ চিটিকণিবিলাক বহুত দূৰলৈকে আমাৰ গাত আহি পৰিছিল। আমাৰ ঠাণ্ডা লাগি গৈছিল সেইখিনি সময়ত। চাওক পৰিৱেশটো কিমান ধুনীয়া। গাড়ী পৰা নামি ৱাটাৰফলটো পাই খুব ধুনীয়া জেগা হয়, যাবলৈ ভাল, চাবলৈও খুব ভাল। কিন্তু অকল 2 বা 3জন মানুহ এনেকৈ যোৱাটো ইয়াত অলপ ৰিস্ক আছে। বহুত মানুহ লগ হৈ পেলাই গ'লেহে ভাল হ'ব। একদম মানুহ দুনুহ নাছিল জেগাখিনিত, একদম নিৰিবিলি আছিল। সেই ৱাটাৰফলটোৰ পৰা ওলাই আমি এতিয়া পানীমূৰ অভিমুখে গৈ আছোঁ। এয়া চাওক আমি পানীমূৰ পালোহি। কিমান ভাল লাগিছিল সেইখিনি জেগা। বহুতে ইয়াত পিকনিক খাবলৈ পানীমূৰলৈ আহে, বহুতে জানে, কিন্তু বহুত ধুনীয়া লাগিছিল, বহুত ভাল লাগিছিল এইখিনি সময়ত আমাৰ। খুব ধুনীয়া পৰিৱেশ এটা। পানীবিলাক চাওকচোন কিমান ভাল লাগে ইয়াত। আমি ইয়াতে বহুত সময় কটাইছিলোঁ। আগতে ফটো বা ভিডিঅ'ত দেখিছিলোঁ পানীমূৰৰ পানীখিনি নীলা আছিল আৰু বেছি ধুনীয়া আছিল, কিন্তু আমি যাওঁতে এনেকুৱা আছিল। আগতে চাগৈ আৰু কিমান ধুনীয়া লাগিছিল দেখি। এইবোৰ চাই খালি এটা কথাই মনলৈ আহি আছে যে আমাৰ অসমখন ইমান ধুনীয়া আৰু সেই ৰূপহী অসমৰ আমি সন্তান। চাওকচোন কিমান ভাল লাগিছে চাই। ইয়াৰ পৰা আমি হাফলঙলৈ উভতি আহিলোঁ। আজি যদি এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।